আমাৰ অসমখনত হ'ল কি ক'ৰবাত যদি মক্কেলামি ক'ৰবাত যদি আমি কোনেও কিয় একো নকৈ চকু বন্ধ কৰি চাই থাকে সেইকাৰণে মই ক'ম বুলি ভাবিছোঁ আজি চাই যাওক ভিডিঅ'টো নমস্কাৰ ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আহক আজি আমি এটি ধুনীয়া ভিডিঅ' আৰম্ভ কৰোঁ আমাৰ অসমৰ বিখ্যাত মহান পুৰুষসকলে কি কৈ থৈ গৈছিলে তাৰ বিষয়ে আমি অলপ জানি লওঁ মাইনা শুনা আকৌ মই পিন্ধো এডিডাছ নাইকি তুমি হবা নেকি মোৰ ফিউচাৰৰ মাইকি সঁচাকৈ মোৰ চাব মন আছে ই কৈ থকা সেই মাইনাগৰাকী কোন হয় বাৰু অ' মাইনা তোমাৰ বাহিৰে বেলেগক 2 মিনিট সময় নিদিওঁ হৃদয় দিয়াটো বহুত দূৰৰে কথা বুজিলা বাবুটো ইমান ভয়ানক জ্ঞান কেনেকৈ বিলাব পাৰে মানে তাকো বাবুক লৈ মাইনাকেৰি বাবু আপোনালোকৰ দৰে প্ৰায় ময়ো ঠিক ভাবিছিলোঁ এই প্ৰাণীসকল বিলুপ্তিৰ পথত বুলি কিন্তু নাই এওঁলোক কেতিয়াও মানে চেঞ্জ নহয় সলনি নহয় এওঁলোকৰ ঠিক চিন্তাধাৰা একেই তেওঁলোক মাইনাৰ পাছতে ৰৈ থাকিব তেওঁলোকে ভাষণ দিব জ্ঞান দিব আপোনাৰ মানে কাণখন ঘোলা কৰি পেলাব গতিকে এওঁলোককতো এতিয়া নধৰি নোৱাৰি ন বেয়া চেয়া পাই লাভ নাই পাৰা যদি ন সেইটো জনমতে মোৰ হয় পুনৰ জন্ম ল'বলৈ মোৰ ইচ্ছা নাই বোপা ইমানখিনি মক্কেলামি কৰাৰ পিছত ভগৱানে তোমাক পুনৰ জন্ম এনেও নিদিয়ে তুমি চিন্তাই নকৰিবা হিৰো এখনতো মোৰো আছিল কিন্তু ভাঙিয়ে গ'ল কোনোবাই কৈছে তুমি বহুত ভাল মই ক'লো এইটোইতো প্ৰব্লেম সঁচাকৈ কিমান ভাল হ'লে এওঁৰ দৰে আমি ভাল হ'ব পাৰিম কোনোবাই কমেণ্ট কৰি জনাব মাইনা শুনা আকৌ পকেটত নাই মোৰ ধন কিন্তু তোমাক পাবলৈ বহুতো আছে মোৰ মন নহয় মানে মই সঁচাই কৈছোঁ মাইনাজনীক পালে দুটামান চৰ্দি ফুৰ্তি মেইল বেচেৰা ল'ৰাটোক কিয় এৰিব লাগে মানে তাৰ পকেটত ধনে নাই কাৰণ সি মক্কেলামি কৰে কাম নকৰে সেইখন কিতাপত জুই লগাই দিলোঁ যোনখন কিতাপত লিখা আছিল সঁচা ফল পৰা কেতিয়াও হেৰাই নাযায় তোমাৰ চেহেৰা চাই এনেও নালাগে যেন তুমি স্কুল কলেজ পঢ়িছা গতিকে তুমি কিতাপ জ্বলাই দিছা ভালেই কৰিছা বহুত ভাল কাম কৰিছা এইটো অলপতো অপেক্ষা কৰিব পাৰিলা হয় সময় খাৰাপ আছিলে মই নহয় মদাহী মানুহৰ নিচিনা বব এনেকৈ ক'লে কোনে কথাবিলাক বুজি পাব বাৰু তুমি জীৱনত ৰেপটাইলছ হ'ব নোৱাৰা তুমি আশা বাদ দিয়া অ' মাইনা চৰি যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব একেবাৰে নপাহৰিব এণ্ড থেংকছ ফৰ ৱাচিং আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম তেতিয়াহ'লে টাটা বাই বাই